বোকাজানত 5 কেজি ব্ৰাউন চুগাৰ উদ্ধাৰ এজনক গ্ৰেপ্তাৰ বোকাজান মহকুমা 39 নং ৰাষ্ট্ৰীয় ঘাইপথত বোকাজান আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত C20 CRPF কেম্প বোকাজান সন্মুখত এটা বিশেষ নাকা স্থাপন কৰা হয় আৰু প্ৰায় 3 বজাত এজন সন্দেহযুক্ত ব্যক্তিক বেগ লৈ বাছৰ পৰা নামি অহাত বেগবোৰৰ সম্পূৰ্ণ তালাচী চলাই ব্যক্তিজনৰ বেগৰ পৰা মুঠ 5 কেজি ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে আৰু আটক কৰে ব্যক্তিজনক ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় 15 কোটি হ'ব বুলি জানিব পৰা গৈছে আটকাধীন সৰবৰাহকাৰী সুনীল কুমাৰ 55 বছৰ পিতা ৰাম চুবক গাঁও বিহাৰ কাগজি মহল্লা থানা সিৱান জিলা সিৱান বিহাৰ SP কাৰ্বি আংলঙৰ নেতৃত্বত ASP SDPO বোকাজান OC বোকাজান C20 CRPF কেম্প বোকাজান APRG টিম বোকাজান আৰু PSৰ সহযোগত এই নাকা স্থাপন কৰা হয় ড্ৰাগছখিনি আহি থকাৰ এটা আমি খবৰ পাইছিলোঁ পোৱাৰ পিছত আমাৰ ইয়াতে এটা আমি চেক লগাওঁ আৰু চেক পইণ্ট লগোৱাৰ পিছত কিছু সময়ৰ পিছত এখন বাছৰ পৰা এজন সন্দেহজনক চেকিং দেখা পাই এজন নামি গৈ তাৰপিছত আমি চেক কৰোঁতে সন্দেহজনক ব্ৰাউন আমি সক্ষম আৰু এই সংখ্যাত আমি দুজন লোকক ইতিমধ্যে আটক কৰিছোঁ আৰু এতিয়া তদন্ত বিহাৰৰ পৰা আহিছে এতিয়া বাকী তদন্ত কালত ওলাব আমি এতিয়া পাইছোঁ আচলতে বোকাজানতে কিন্তু তেখেতৰ আল্টিমেট ডেষ্টিনেশ্যন কি আছিলে তদন্ত আমি সন্দেহ কৰা মতে এবাৰ মণিপুৰ যিহেতুকে নাগালেণ্ডৰ ইলেকশ্যন আছে গতিকে যথেষ্ট টাইট হেৰি চলি আছে চিকিউৰিটি বহুত বেছি তাৰ কাৰণে আমি অনুমান কৰিছোঁ যে এইটো হয়তো বিহাৰলৈ আহিছে কোনো বহিৰাজ্যৰ পৰা মানে হয়তো আফগানিস্তান হ'ব পাৰে নেপাল হ'ব পাৰে এইটো এতিয়া তদন্তৰ পিছতহে গম পোৱা যাব একচুৱেলি একজেক্ট চ'ৰ্চ ড্ৰাগছখিনি আচলতে বিহাৰলৈ লৈ গৈ থকা চাব পাইছে দেখা পোৱা গৈছে কাৰ্বিলক্ষীৰ কথাই এটা নাইকিয়া কাৰণ আৰক্ষীৰ কৰ্তব্য কৰি আছে আৰু যিহেতুকে এটা ফ্ল' আছে বহুত হিউজ কোৱান্টিটিত ড্ৰাগছ ম্যানমাৰে হওক বা গল্ডেন ট্ৰাইংগল হওক প্ৰডাকশ্যন হয় আৰু এইটো বিক্ৰী কৰিবৰ কাৰণে বেলেগ বেলেগ চ'ৰ্চেদি বেলেগ বেলেগ স্থানলৈ হয়তো গৈ থাকে গতিকে যিহেতুকে এতিয়া ইণ্টাৰষ্টেট বৰ্ডাৰ আৰু ইয়াতে সমাগম হোৱাৰ সম্ভাৱনা বেছি গতিকে ইয়াত মুভমেণ্ট বেছি হোৱাৰ ফলত ইয়াত ধৰা বেছি থাকে কনজিউমাৰখিনি আমাৰ অসমৰ নেকি যিহেতুকে অসমতে ইয়াতে এইটো সদায় অসমৰ বুলি ক'ব নোৱাৰি আমি যিমান ড্ৰাগছ এতিয়া ইয়াত ধৰিছোঁ ধৰা পৰিছোঁ এই ড্ৰাগছবিলাক বিভিন্ন স্থানলৈ যাব কেতিয়াবা বিহাৰলৈ গৈছে কেতিয়াবা বেংগললৈ গৈছে কেতিয়াবা চাউথলৈ যোৱাৰ আমি পাইছোঁ কেতিয়াবা মহাৰাষ্ট্ৰলৈ কেতিয়াবা নেপাললৈ যোৱাও পাইছোঁ গতিকে কোনো ডেফিনেট এটা ফৰ্মুলা নহয় যে অসমতে কনজামশ্যন হৈছে বা ইয়াৰ পৰা বাহিৰলৈ গৈছে এইটো কেছ টু কেছ বেচিছ বেলেগ বেলেগ মাৰ্কেট ভেলু এনেকৈ স্পেচিফিকেলি কোনোটো ডেফিনিট মাৰ্কেট ভেলু আমি চাৰ্টেইন কৰিব নোৱাৰোঁ তথাপিও ব্ৰাউন চুগাৰৰ মূল্য মোৰ বোধৰে 3 কোটিমান টকা হ'ব লাগে পাইছিলোঁ সেই হিচাপে আপোনালোকে যদি মূল্য নিৰ্ধাৰণ কৰিব